আজিৰ প্ৰথমটো খবৰ হৈছে পাভৈৰ বিভিন্ন ৰাজহুৱা স্থানত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ চেনিটাইজেশ্যন কাৰ্যসূচী। কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌৰ কবলত দেশৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পৰিছে, যাৰ কাৰণে বহু লোক দিনক দিনে কৰোনাত আক্ৰান্ত হ'বলগীয়া হৈছে আৰু বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কৰোনা সংক্ৰমণ হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি পাভৈৰ বিভিন্ন স্থানত ৰঙামাটি প্ৰাথমিক বিদ্যালয়, পাভৈ বৰ নামঘৰ, পাভৈ ডাকঘৰ, ৰূপজ্যোতি কলা পৰিষদ, বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, পাভৈ উচ্চ মাধ্যমিক বিদ্যালয়, পাভৈ সমবায় সমিতি, পাভৈ ৰাজ্যিক চিকিৎসালয়, ৰঙামুৰি নামঘৰ, গ্ৰামীণ বিকাশ বেংক পাভৈ শাখা, লগতে পাভৈ পাঁচালী চেণ্টাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ৰঙামাটি ৰঙামুৰি মৌলবী বস্তি মিজিকা চেণ্টাৰত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা বীজাণুনাশক দ্ৰব্যৰে চেনিটাইজেশ্যন কাৰ্যসূচী কৰা হয়। উক্ত কাৰ্যসূচী ভাগত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি মহম্মদ আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিতু বৰা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশীল তাঁতী, উপসভাপতি ক্ৰমে অমৰ বে, ঋষিৰাজ বৰা, শিক্ষা সম্পাদক সুনীল তাঁতী, মুখ্য সাংগঠনিক সম্পাদক কমল হাজৰিকা, পাভৈ পাঁচালী শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিমুল মুৰা, সাধাৰণ সম্পাদক অবিনাশ হাজৰিকা, দুলি শাখা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মামুন শ্বেখকে আদি কৰি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ আনটো খবৰ হৈছে কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল নাহিদ আফ্ৰিনৰ পিতৃৰ চেণ্ট্ৰ' গাড়ীখন। আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ, বিশ্বনাথৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ পিতৃ মাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল নাহিদ আফ্ৰিনৰ পিতৃৰ চেণ্ট্ৰ' গাড়ীখন। দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাহিদৰ পিতৃ আনোৱাৰ আনচাৰী আৰু মাতৃ ফাতেমা আনচাৰীক। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মহানগৰীত আৰক্ষীৰ অভিযান, গড়চুকত ড্ৰাগছৰ 12টা কণ্টেইনাৰসহ গ্ৰেপ্তাৰ 2জনক। সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা বহু ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীয়ে। মহানগৰীতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। মঙলবাৰে নিশাৰ ভাগত গড়চুকৰ কটাবাৰীত 12টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ 2জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ধৃত 2জন হ'ল বিৰুবাৰীৰ বাপন বণিক আৰু গৰৈমাৰীৰ ছফিক আহমেদ। কটাবাৰীৰ এটি ভাড়াতীয়া কোঠাত 2জনক গ্ৰেপ্তাৰ কৰে গড়চুক তথা ISBT আৰক্ষীয়ে। ধৃত দুয়োৰে পৰা নগদ ধন 1600 টকাও আৰক্ষীৰ দলটোৱে জব্দ কৰে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লংকাৰ হস্পিটেলত ৰোগীৰ মৃত্যুৰ পাছত চিকিৎসকক প্ৰহাৰ কৰা 24জনক গ্ৰেপ্তাৰ। লংকা থানাৰ অন্তৰ্গত ফুলতলিৰ মডেল হস্পিটেলত স্থাপন কৰা ক'ভিড চিকিৎসালয়ত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক লৈ উত্তেজিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসক ডাক্তৰ সেউজ সেনাপতি তথা নাৰ্ছক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ঘটনা সংঘটিত হয়। তাৰ পাছত বুধবাৰৰ পুৱা প্ৰায় 4 বজাত এই ঘটনাত জড়িত 24জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীয়ে হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই লোককেইজনক। দৰাচলতে মৃত্যুৰ ৰোগীজনৰ উত্তেজিত আত্মীয় আৰু দুষ্কৃষ্টিকাৰী দলটোৱে চিকিৎসা কেন্দ্ৰটোৰ বহু আচবাব ভাঙি ছিঙি লণ্ডভণ্ড কৰে মঙলবাৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে মঙলবাৰে পুৱা প্ৰায় 10 বজাত উদালি অঞ্চলৰ গ্যাছুদি নামৰ এজন ক'ভিড ৰোগীৰ চিকিৎসালয়খনত মৃত্যু হয়। চিকিৎসকে জানিবলৈ দিয়া মতে চিকিৎসালয়ত ভৰ্তি কৰা ৰোগীজনৰ কাহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও বিয়লি প্ৰায় 2 বজাত তেওঁৰ যে পুৱাৰে পৰা প্ৰস্ৰাৱ হোৱা নাই এই বিষয়ে চিকিৎসকক জানিবলৈ দিয়ে। পিছত চিকিৎসকে কৃত্ৰিমভাৱে প্ৰস্ৰাৱ কৰোৱাৰ ব্যৱস্থা লয় যদিও তেনে সময়তে হঠাৎ ৰোগীজনৰ মৃত্যু হয়। ইফালে ৰোগীৰ আত্মীয়ৰ মতে চিকিৎসকৰ দায়িত্বহীনতা আৰু হেমাহিৰ ফলত ৰোগীজন এনেদৰে মৃত্যুৰ মুখত পৰিব লগা হয় বুলি অৱগত কৰে। এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ লগে লগে উন্মুক্ত হৈ উঠে ৰোগীৰ আত্মীয়সহ একাংশ লোকৰ। চিকিৎসকগৰাকীয়ে সমগ্ৰ পৰিস্থিতি বুজাবলৈ চেষ্টা কৰাতেও তেওঁৰ ওপৰত জঁপিয়াই পৰে উন্মুক্ত দলটো। প্ৰাণৰ মমতাত চিকিৎসালয়খনৰ পৰা বাহিৰ ওলাই পলাবলৈ চেষ্টা কৰা অৱস্থাতো তেওঁক খেদি খেদি মাটিত বগৰাই মাৰপিট কৰাৰ উপৰিও গাৰ কাপোৰ কানিও ফালি পেলাই উন্মুক্ত দলটোৱে সেই সময়ত কৰ্তব্যৰত কেইবাৰকী নাৰ্ছকো মাৰ ধৰ কৰি আহত কৰে।
ইফালে চিকিৎসালয়ৰ ভিতৰতে এনে মাৰধৰ তথা আচবাব লণ্ড বন্ধ কৰাৰ ঘটনাই চিকিৎসাধীন ৰোগী আৰু আত্মীয়সকলৰ মাজত আতংকৰ সৃষ্টি কৰে। 1 ঘণ্টা ধৰি চলা এই উপদ্ৰৱৰ পাছত লংকা থানাৰ আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ দণ্ডাধীশো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰাৰ উপৰি গুৰুতৰভাৱে আহত চিকিৎসক আৰু কেইগৰাকীমান নাৰ্ছক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ ব্যৱস্থা কৰিছিল।